কি তই আন কাৰোবাক ভাল পাওঁ বুলি কিয় কলি মিছা কথা কিয় ক যদি সঁচা কথাবোৰ কলি হয় তেনেহলে নিশ্চয় কিবা এটা সমাধান ওলালে হয় মই এতিয়া মাত্ৰ এটা কথাই জানো এইখন বিয়া হলে ঘৰখন শেষ হৈ যাব সেইখন ঘৰ যিয়ে মোক পৰিচয় দিছে তেজৰ সম্পৰ্ক নথকাৰ পাছতো নিজৰ কৰি ৰাখিছে তাৰ বাবেইতো অলপমান ত্যাগ কৰিবই লাগিব সেয়া ত্যাগ নহয় সেয়া আবেগত লোৱা তোৰ ভুল সিদ্ধান্ত তেনেকৈ নকবি তোৰ ভালৰ বাবে মই তোক কৈছো কথাবোৰ মই জানো মই নিজকে চম্ভালিব পৰা নাই ৰুদ্ৰ আৰু তাৰ মাকে কম সময়ৰ ভিতৰতে যিখিনি মোক মৰম দিলে সেই মৰমবোৰক প্ৰতাৰণা কৰা হৈছে ৰুদ্ৰ অবিহনে মই কেনেকৈ জীয়াই থাকিম সেয়া মই কল্পনাই কৰিব পৰা নাই বৰষা তই বহুত সহজেই হাৰ মানি গলি নহয় এই সময় মোৰ ব্যক্তিগত প্ৰেমৰ নহয় সেয়া পিতৃ মাতৃৰ ঋণ পৰিশোধ কৰাৰ সময় এই ল'ৰাটোক মই হস্পিটাললৈ পঠাই দিছোঁ কৈছোঁ হস্পিটালৰ কিবা খৰচ পাতি লাগিলে আমি মিলাই দিম বুলি কৈছোঁ তই কথা পাতিছ তাৰ খংটো অলপ কমিব দে তাৰ পাছত কথা পাতিম ঠিকে আছে কোৱা লগ কৰিবি মোক তোৰ লগত কথা আছে কি কথা তোৰ আৰু বৰষাৰ বিয়াৰ কথা কোন বৰষা মই কোনো বৰষাক চিনি নাপাওঁ বৰষা যেতিয়া নামে